আজিৰ মিনি ব্লগত মই আপোনালোকক দেখাম আজি মই দিনটোত কি কৰিছো। সো হেল্ল' এভৰিৱান, ওয়েলকাম টু মাই আনাদাৰ মিনি ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। সো ৰাতিপুৱা শুই উঠাৰ লগে লগে মোৰ প্ৰথম কাম হ'ল মোৰ টিউচন কৰা, আৰু টিউচন কৰাৰ পিছতে মই ইয়াতে ব্ৰাছ কৰি ফ্ৰেছ হৈ লওঁ। আৰু আমাৰ গ্ৰিলত মানি প্লান্ট লগোৱা হৈছিল, তো তাতে হালধীয়া পাত ওলাই আছিল, তো মই সেইটো ছিঙিলোঁ আৰু এনেকৈ গা ধুবৰ কাৰণে পানী গৰম কৰিলোঁ চৌকাতে। আৰু দেউতাৰ কাৰণে মই লাল চাহো বনাই দিলোঁ। দেউতাই ৰাতিপুৱা লাল চাহ খায়, আৰু গা পা ধুই পূজা পাঠ কৰি পেলাই মই আৰু কিচেনত আহোঁ। কিচেনত আহি পেলাই মই বনাওঁ ব্ৰেকফাষ্ট, আৰু ব্ৰেকফাষ্ট খাই লৈ মই স্কুল যাবলৈ ৰেডি হৈ যাওঁ। আৰু স্কুলৰ পৰা আহি তেনেকৈ স্কুলত ভিডিঅ' কৰা নহ'ল, আৰু আহি পেলাই মই তিতা কেৰেলা আলু চব্জি আৰু চালাডৰ কাৰণে বিট আৰু মূলা এনেকৈ কাটি দালি বনাই পেলাই ভাত চাত খাই শুইছিলোঁ। কিন্তু ভূমিকম্প আহি গাইছ, মই একে জাপতে মানে বাহিৰত ওলাই আহিলোঁ। আৰু সন্ধিয়াও হৈ গৈছিল, চাহ বনালোঁ। চাহ খোৱাৰ পিছতে আকৌ টিউচন আহিল, টিউচন কৰিলোঁ। আৰু টিউচন কৰাৰ পিছতে ৰাতিৰ সাজটো একদম চিম্পলকৈ বনালোঁ। আৰু ভাত খোৱাৰ পিছত আমি মামাৰ ছোৱালী মামাৰ ল'ৰা এনেকৈ হোৱাটছএপত ইফেক্ট লগাই ভিডিঅ' কল কৰি হাঁহি হাঁহি আজিৰ ব্লগটো এণ্ড কৰিলোঁ। বাই বাই।